কেন্দ্ৰীয় বাজেটৰ পাছতেই শ্বেয়াৰ মাৰ্কেটত অস্থিৰতা বাজেটৰ প্ৰভাৱত কাৰ লাভ কাৰ লোকচান বাজেটৰ ফলত কি পৰিৱৰ্তন আহিল দেশৰ শ্বেয়াৰ মাৰ্কেটলৈ শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে 2025-26 বৰ্ষৰ বাজেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ এখন প্ৰথম কেন্দ্ৰীয় বাজেটৰ পৰা দেশৰ প্ৰতিটো স্তৰৰ জনসাধাৰণে আশা কৰিছিল বিশেষকৈ দেশৰ মধ্যবিত্ত শ্ৰেণীটোৱে দেশত সৃষ্টি হোৱা বিত্তীয় অস্থিৰতা বিশেষকৈ মুদ্ৰাস্ফীতি নিবনুৱা সমস্যা মাত্ৰাধিক কৰ আদিৰ পৰা ৰেহাই বিচাৰিছিল মধ্যবিত্ত শ্ৰেণীটোৱে এই সকলো আশা আকাংক্ষা কেন্দ্ৰীয় বাজেটত প্ৰতিফলিত হোৱাৰ বিপৰীতে কিন্তু বিহাৰ বিধানসভা নিৰ্বাচন কেন্দ্ৰিক এখন বাজেটহে শনিবাৰে নিৰ্মলা সীতাৰমণে উত্থাপন কৰিলে বুলি বিৰোধীয়ে সমালোচনা কৰা আৰম্ভ কৰিছে শনিবাৰৰ দিনটোত নিৰ্মলা সীতাৰমণৰ বাজেটৰ প্ৰভাৱ শ্বেয়াৰ মাৰ্কেটতো পৰা দেখা গ'ল বাজেটৰ পাছত হঠাতে 250 পইণ্টৰো অধিক অৱনতি ঘটিছিল শ্বেয়াৰ মাৰ্কেটত অৱশ্যে পৰৱৰ্তী সময়ত মাৰ্কেট বন্ধ হোৱালৈকে কিছু সুস্থিৰ হোৱাও পৰিলক্ষিত হ'ল শনিবাৰে ৭৭,৫০৫.৯৬ পইণ্টত সেন্সেক্স বন্ধ হোৱাৰ সমান্তৰালকৈ ২৩,৪৮২.15 পইণ্টত বন্ধ হয় সেন্সেক্স নিফটিত সামান্য পৰিৱৰ্তন দেখা গ'ল যদিও কিছু খণ্ডৰ কোম্পানীবোৰে বৃহৎ লাভ উঠোৱা দেখা গৈছে বাজেটৰ পিছত এফএমচিজি ৰিয়েল ষ্টেট আৰু অটোমোবাইল খণ্ডৰ শ্বেয়াৰত বৃদ্ধি পোৱা দেখা গ'ল খাদ্য ডেলিভাৰী কোম্পানী জোমাটোৰ শ্বেয়াৰো 15 পইণ্ট বৃদ্ধি পাই ইয়াৰ মূল্য 235 হয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী ধনধন্য কৃষি যোজনা ঘোষণা কৰাৰ পিছতেই কৃষি খণ্ডৰ শ্বেয়াৰতো উত্থান ঘটে কাবেৰী চিট কোম্পানীৰ শ্বেয়াৰ 13.49%, মংগলম চিটছ 7.09%, নাথ বায়'জিন্সৰ 5.77%, ধনুকা এগ্ৰিটেকৰ শ্বেয়াৰ 2.61%লৈ বৃদ্ধি পায় আন্তঃগাঁথনিৰ বাবে তুলনামূলকভাৱে কম ব্যয়ৰ কথা ঘোষণা কৰাৰ পিছতেই চিমেণ্ট কোম্পানীসমূহৰ শ্বেয়াৰো হ্ৰাস পায় আল্ট্ৰাটেক চিমেণ্টৰ শ্বেয়াৰ 2.7% হ্ৰাস পাইছে আদানী গ্ৰুপৰ অম্বুজা আৰু এছচিচি চিমেণ্টৰ শ্বেয়াৰ ক্ৰমে 4.5% আৰু 2.3%লৈ হ্ৰাস পাইছে একে সময়তে শ্ৰী চিমেণ্ট আৰু ডালমিয়া ভাৰতৰ শ্বেয়াৰো ক্ৰমে 3% আৰু 2%লৈ হ্ৰাস পাইছে পাৱাৰ গ্ৰিড আৰু আল্ট্ৰাটেক চিমেণ্টৰ শ্বেয়াৰো হ্ৰাস পায় এলএনটিৰ শ্বেয়াৰ 151 পইণ্ট হ্ৰাস পাই বিএছচি সেন্সেক্সৰ টপ লুজাৰ অৰ্থাৎ অধিক লোকচান হোৱা কোম্পানী হিচাপে পৰিগণিত হৈছে এয়া অৱশ্যে শনিবাৰৰ তথ্যহে নিশ্চিতভাৱে বাজেটৰ প্ৰভাৱ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত সুদূৰ প্ৰসাৰী মাত্ৰ শনিবাৰৰ শ্বেয়াৰ মাৰ্কেটৰ তথ্যই ইয়াৰ এটা সামান্য আভাসহে দাঙি ধৰিলে চৰকাৰে বাজেটৰ যোগেদি গ্ৰহণ কৰা সিদ্ধান্তবোৰে দেশৰ ঔদ্যোগিক অৰ্থনীতিত কি প্ৰভাৱ পেলাব সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছকাৰেণ্ট